হে দোস্ত, ক'বলৈ মানে বহুত ভাল খবৰ। ইমানেই ভাল খবৰ, আপোনালোকে আজি দিনটোত মানে ৰাখি থৈ দিয়া, হঠাৎ মাইণ্ডত ভাবি থৈ দিয়া। গামোচা শিপিনীবিলাকে বয়ে, বহাগ বিহু আহি আছে, বেছি দিন নাই হাতত। সেই গামোচাখনৰ বিষয়ে কোনে নাজানে, কেতিয়াৰ পৰা কি হৈছিল। গামোচাখন আজি আমাৰ ভাৰত চৰকাৰে বা সেই গামোচাখন ভাৰত চৰকাৰে, অসম চৰকাৰে মৰ্যাদা দিলে এইখন গামোচা। আৰু পীয়ুষ হাজৰিকাই বা অসম চৰকাৰৰ পৰা বহুত কষ্ট কৰি আজি এই গামোচাখনৰ মৰ্যাদা দিলে। বহুত ভাল লাগিলে, বহুত ভাল খবৰ। বহুত আগতে হ'ব লাগিছিল, কিন্তু পইচাৰ কাৰণে কিবা আৰু কাৰণ থাকিব পাৰে আৰু। যেনেকৈ চব ষ্টেটৰে এটা মৰ্যাদা থাকে, যি কি নহওক আৰু। কিন্তু আমাৰ এই গামোচাখন আজি মৰ্যাদা পালে। জিঅ'গ্ৰাফী টেগ আৰু এইখন গামোচা যে অসমত বয়ে, এইটো মানে আজিৰ পৰা স্বীকৃতি হৈ গ'ল। GITA টেগ, মানে এইটো কথা আজি লিখিতভাৱে হৈ গ'ল। চাব পাৰে অনলাইনত গৈ, জিঅ'গ্ৰাফী টেগ বুলি। আজি ৱৰ্ল্ডে গম পালে যে ইণ্ডিয়াত আছে অসম ষ্টেট, সেই ষ্টেটৰ ভিতৰতে বনায়, অসমত বনায়। অল ৱৰ্ল্ডে গম পালে এইটো GI টেগ বুলি শব্দটো। চালে ইণ্টাৰনেশ্যনেল লেভেলতো অসমৰ গামোচাখন মৰ্যাদা পালে। বহুত ভাল খবৰ, বহুতেই ভাল খবৰ। GI টেগ আহি গ'ল, GI টেগ আহি গ'ল, যে ইণ্টাৰনেশ্যনেল লেভেলতো মানে গম পালে। আৰু অসম চৰকাৰত যে গামোচাখন বয়ে মানে উৎপাদন হয়, এইটো মানে আজি ফাইনেল হৈ গ'ল। আৰু লিখিতভাৱে মানে এখন কি বুলি কয়, চাৰ্টিফিকেট আহি গ'ল। আৰু অসম চৰকাৰে দাঙি ক'ব পাৰে গামোচাখন অসমতে বয়ে, অসমতে উৎপাদন হয়।